মোৰ ইয়াৰ আগৰ ভিডিঅ' কেইটাত দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.1 আটাইকেইটাৰ প্ৰশ্নৰ লগতে অনুশীলনী 4.2 এক নম্বৰ প্ৰশ্নসমূহৰ সমাধান কৰি থোৱা আছে। মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম, তোমালোকে তাত গৈ চাব পাৰিবা। এই ভিডিঅ'টোত অনুশীলনী 4.2ৰ 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। 2 নম্বৰটোত দিছে যে উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা। গতিকে এতিয়া আমি উদাহৰণ 1ত দিয়া সমস্যা দুটা চাওঁ আহা। উদাহৰণ 1ৰ 1 নম্বৰ প্ৰশ্নটোত দিছে যে জন আৰু জয়ন্তী দুয়োৰে 45টা মাৰ্বল আছে। তেওঁলোকৰ প্ৰত্যেকে 5টাকৈ মাৰ্বল হেৰুৱালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124 আমি উলিয়াব লাগে। আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল। এতিয়া আমি প্ৰথমে ধৰিব লাগিব জন বা জয়ন্তী যিকোনো এটাৰ মাৰ্বলৰ সংখ্যা। প্ৰথমে আমি ধৰি ল'ম জনৰ মাৰ্বলৰ সংখ্যা। সেইকাৰণে আমি প্ৰথমে ধৰি লৈছোঁ যে ধৰা হ'ল জনৰ মাৰ্বলৰ সংখ্যা ইজুকেল টু এক্স। এটাকে জয়ন্তীৰ মাৰ্বলৰ সংখ্যা সমান 45 মাইনাছ এক্স। জন আৰু জয়ন্তীৰ মাৰ্বলৰ মুঠ সংখ্যাটো আছিলে 45। আমি জনৰ মাৰ্বলৰ সংখ্যা এক্স ধৰি লৈছোঁ, সেইটো কাৰণে 45ৰ পৰা এক্স বিয়োগ কৰিলে আমি জয়ন্তীৰ মাৰ্বলৰ সংখ্যা পাম। সেইটো কাৰণে ইয়াত লিখিছোঁ 45 মাইনাছ এক্স। এতিয়া আমি কি কৰিম যে জনৰ 5টা মাৰ্বল হেৰালে তেওঁৰ হাতত থকা মাৰ্বলৰ সংখ্যা হ'ব ইজুকেল টু এক্স মাইনাছ 5। জনৰ মাৰ্বল আছিলে এক্সটা, 5টা হেৰুৱাত আমি 5 এটা মাইনাছ কৰি দিব লাগিব, সেইটো কাৰণে এক্স মাইনাছ 5। এইটো হ'ল জনৰ হাতত এতিয়া থকা মাৰ্বলৰ সংখ্যা 5টা হেৰুৱাৰ পাছত। জয়ন্তীৰ 5টা মাৰ্বল হেৰালে তেওঁৰ হাতত থকা মাৰ্বলৰ সংখ্যা, আমাৰ জয়ন্তীৰ মাৰ্বলৰ সংখ্যা আগতে আছিলে 45 মাইনাছ এক্স, 5টা হেৰুৱাত 45 মাইনাছ এক্স মাইনাছ 5 হ'ব। এতিয়া 45ৰ পৰা 5 গ'লে থাকিব 40 মাইনাছ এক্স। এতিয়া জয়ন্তীৰ হাতত মাৰ্বল আছে 40 মাইনাছ এক্স। এতিয়া আমাৰ প্ৰশ্নমতে কি হ'ব যে আমাৰ 5টাকৈ মাৰ্বল হেৰুৱাৰ পাছত সিহঁতৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল কৈছিলে আমাক 124। গতিকে আমি লিখিম প্ৰশ্নমতে 5টা মাৰ্বল হেৰুৱাৰ পাছত জনৰ হাতত থাকিলে এক্স মাইনাছ 5 আৰু জয়ন্তীৰ হাতত থাকিলে 40 মাইনাছ এক্স। এই দুইটা ইনটু কৰিলে আমাৰ হ'ব 124। এতিয়া আমি এক্সটো 40 মাইনাছ এক্স দুইটাৰ লগতে ইনটু হ'ব, গতিকে ইনটু কৰি দিম। এক্সটো 40 লগত ইনটু কৰিলে 40x হ'ব। এক্সটো এক্সৰ লগত ইনটু কৰিলে প্লাছে মাইনাছে মাইনাছ এক্সে এক্স স্কুৱাৰ হৈ যাব। মাইনাছ 5ৰে 40 কৰিলে মাইনাছে প্লাছে মাইনাছ 5 4 গুণ 20 200 হ'ব। মাইনাছে মাইনাছে প্লাছ 5ৰে এক্সক কৰিলে 5x ইজুকেল টু 124। এতিয়া এক্স স্কুৱাৰটো আগলৈ লৈ আহিম, মাইনাছ এক্স স্কুৱাৰ প্লাছ 40x আৰু 5x দুইটা প্লাছত আছে, গতিকে প্লাছ কৰি দিম 45x হ'ব। মাইনাছ 200 124টো সমান চিহ্ন বাওঁফালে লৈ আহিম, মাইনাছ 124 পাতিব লাগিব ইজুকেল টু 0। এতিয়া মাইনাছ এক্স স্কুৱাৰ হ'ব প্লাছ 45x, 200 আৰু 124 দুইটা মাইনাছত আছে, গতিকে দুইটা প্লাছ কৰি দিম। প্লাছ কৰিলে হ'ব 324 ইজুকেল টু 0। এতিয়া আমি এইটো উৎপাদকীকৰণ পদ্ধতিত সমাধান কৰিম। সমাধান কৰিলে প্ৰথমে কি কৰিব লাগিব, ইয়াৰ এক্স স্কুৱাৰ আগত থকা মাইনাছ চিনটো প্লাছ কৰি লওঁ, মাইনাছে চিনেৰে পূৰণ কৰি দিম। মাইনাছে মাইনাছে প্লাছ এক্স স্কুৱাৰ মাইনাছে প্লাছে মাইনাছ 45x মাইনাছে মাইনাছে প্লাছ 324 ইজুকেল টু 0। এতিয়া আমি এক্স স্কুৱাৰ সহক আছে 1 আৰু ধ্ৰুৱক পদ আছে 324, পূৰণ কৰিলে পাম আমি 324। এতিয়া আমি পূৰণ কৰিলে পাব লাগিব 324 আৰু যোগ কৰিলে পাব লাগিব 45। গতিকে আমি ল'ব লাগিব এক্স স্কুৱাৰ মাইনাছ, আমি 9 আৰু 36 ইনটু কৰিলেও আমি 324 পাওঁ, আৰু 9 প্লাছ 36 কৰিলে 45 পাওঁ, গতিকে 9 আৰু 36 ল'ম। 9 প্লাছ 36 হোল ইনটু এক্স প্লাছ 324 ইজুকেল টু 0। এক্স স্কুৱাৰ মাইনাছে প্লাছে মাইনাছ 9x ইনটু হ'ব, ইয়াত 9x হ'ব, মাইনাছে প্লাছে মাইনাছ 36x প্লাছ 324 ইজুকেল টু 0। এতিয়া আমি লসাগু ল'ব লাগিব। এক্স স্কুৱাৰ মাইনাছ 9xৰ পৰা লসাগু ল'ম, লসাগু আহিব x
x লখাগু আহিব থাকি যাব ইয়াত x minus 9 minus 36 x plus 30 और 3 to 4 पर লখাগু লম 36 আহিব লখাগু x minus a plus a minus 9 থাকি যাব is equal to 0 এতিয়া আমি x square minus 9x ৰ পৰা x কমন ললো ইয়াত থাকি গল x minus 9 আকৌ minus 30x plus 3 to 4 ৰ পৰা কমন ললো 36 থাকি গল ইয়াত x minus 9 is equal to 0 এতিয়া আমি ইয়াত দেখিলো যে x minus 9 ইয়াতো আছে x minus 9 ইয়াতো আছে গতিকে x minus 9 কমন ললো ইয়াত থাকি গল x minus ইয়াত থাকি গল 36 is equal to 0 লিখিম এতিয়া আমি x minus 9 is equal to 0 বা x minus 36 is equal to 0 x is equal to 9 আৰু ইয়াত থাকি যাব x is equal to 36 এতিয়া আমি x মান পালো 9 আৰু 36 গতিকে আমাৰ x টো ধৰিছিলো যে জনৰ মাৰ্বলৰ সংখ্যা এতিয়া জনৰ মাৰ্বলৰ সংখ্যা 9 টা বা 36 টা থাকিব তলত লিখিম এটাকে জনৰ মাৰ্বলৰ সংখ্যা সমান 9 বা 36 জয়ন্তীৰ মাৰ্বলৰ সংখ্যা হ'ব আমাৰ আছিল যে জয়ন্তী মাৰ্বলৰ সংখ্যাটো 45 minus x আছিল x টো আমি যদি জনৰ 9টা হয় জয়ন্তীৰ হ'ব 45 minus 9 বা জনৰ যদি মাৰ্বলৰ সংখ্যা 36 হয় তেতিয়া জয়ন্তী মাৰ্বলৰ সংখ্যা হ'ব 45 minus 36 is equal to 45 ৰ পৰা 9 গলে থাকিব 36 বা 45 পৰা 36 গলে থাকিব 9 এতিয়া আমাৰ যদি জনৰ মাৰ্বলৰ সংখ্যা 9টা হয় তেতিয়া জয়ন্তীৰ মাৰ্বলৰ সংখ্যা 36 টা হ'ব আৰু যদি জনৰ মাৰ্বলৰ সংখ্যা 36 টা হয় জয়ন্তীৰ মাৰ্বলৰ সংখ্যা 9টা হ'ব এক নম্বৰ প্ৰশ্নটো হৈ গল উদাহৰণ 1ৰ 2টোত দিছে যে এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে দেখা গ'ল প্ৰতিটো পুতলা উৎপাদনৰ খৰচ 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিল 750 টকা আমি নিৰ্ণয় কৰিব লাগে হিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান এতিয়া আমি সমাধান কৰি চাওঁ আমি প্ৰথমতে হিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যাটো x বুলি ধৰি লম সেই কাৰণে আমি ধৰিছো যে ধৰা হল হিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা is equal to x এতিয়া আমাক প্ৰতিটো পুতলাৰ উৎপাদনৰ খৰচ কৈছিলে যে 55 বিয়োগ হিদিনাখন উৎপাদনৰ পুতলাৰ সংখ্যা এতিয়া সেই কাৰণে আমি ইয়াত লিখিছো প্ৰতিটো পুতলা হিদিনাখনত উৎপাদনৰ খৰচ সমান 55 minus x টকা 55 বিয়োগ হিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা x আছিল সেইটো কাৰণে লিখিছো 55 minus x টকা এতিয়া হিদিনাখনত উৎপাদনৰ মুঠ খৰচ হ'ব এটা পুতলাৰ খৰচ আছিল 55 minus x টকা গতিকে x টা পুতলা খৰচ হ'ব x whole into 55 minus x টকা এতিয়া প্ৰশ্নমতে x whole into 55 minus x is equal to আমাৰ মুঠ খৰচটো দিছিলে 750 টকা গতিকে মুঠ খৰচ আমি x whole into 55 minus x টকা পাইছো নহয় হেতুৱে হ'ব 750 টকা হেতু কাৰণে আমি লিখিছো x whole into 55 minus x is equal to 750 এটা এটোৰ পৰা আমি এটা দ্বিঘাত সমীকৰণ বনাম দ্বিঘাত সমীকৰণ বনাবলৈ হলে x টোৱে 55 ক ইনটু কৰি দিম 55x x টোৱে minus x ক ইনটু কৰি minus x স্কয়াৰ is equal to 750 এতিয়া আমি x স্কয়াৰটো আগত লিখিম গতিকে minus x স্কয়াৰ plus 55x minus 750 is equal to 0 এটা মাইনাস চিনে সবকে ইনটু কৰি দিম মাইনাসে মাইনাসে প্লাস x স্কয়ার মাইনাসে প্লাসে minus 55x মাইনাসে মাইনাসে প্লাস 750 is equal to 0 এই দ্বিঘাত সমীকৰণটো এতিয়া আমি সমাধান কৰিম সমাধান কৰিবলৈ হলে x স্কয়ার মধ্যপদটো বিভাজন কৰিব লাগিব গতিকে মধ্যপদটো বিভাজন কৰিবলৈ হলে আমি 750 আছে ইয়াত 750 ক আমি বিভাজন কৰিম প্ৰথমে আমি ইয়াক 2 ৰে ডিভাইড কৰি দিও 2 3 গুণ 6
1 এটা উকলিব 15 হ'ব 2 7 গুণ 14 1 এটা উকলিব 10 হ'ব 2 5 গুণ 10 আকৌ 5 ৰে যাব 5 7 গুণ 35 2 এটা উকলিব 5 5 গুণ 25 2 5 গুণ 10 আৰু 75 65 থাকিব নহ'ব গতিকে আমাৰ আৰু ভাঙি দিম ইয়াক 5 ৰে যাব 5 গুণে 5 2 উকলিব 25 হ'ব 5 5 গুণ 25 15 এতিয়া 5 5 গুণ 25 আৰু 2 15 30 30 আৰু 25 যোগ কৰিলে 55 পাম গতিকে আমি ইয়াত ল'ব লাগিব মধ্যপদটো বিভাজন কৰোঁতে মাইনাছ 25 প্লাছ 30 x প্লাছ 750 ইকুৱেল টু 0 এতিয়া x স্কোৱাৰ মাইনাছ প্লাছ মাইনাছ 25 x হ'ব প্লাছ মাইনাছ প্লাছ মাইনাছ 30 x প্লাছ 750 ইকুৱেল টু 0 এতিয়া আমি কমন ল'ব লাগিব কমন ল'ম এতিয়া x স্কোৱাৰ মাইনাছ 25x ৰ পৰা কমন আহিব x কমন আহিলে ইয়াত থাকি যাব x মাইনাছ 25 মাইনাছ 30x প্লাছ 750 পৰা কমন আহিব 30 ইয়াত থাকি যাব x মাইনাছে প্লাছে মাইনাছ 30 লগত 25 ইনটু কৰিলে আমি পাম 750 গতিকে 25 থাকি যাব ইয়াত ইকুৱেল টু 0 এতিয়া x মাইনাছ 25 ইয়াতো আছে x মাইনাছ 25 ইয়াতো আছে গতিকে কমন ল'ম x মাইনাছ 25 থাকি যাব ইয়াত x মাইনাছ ইয়াত থাকি যাব 30 ইকুৱেল টু 0 এতিয়া লিখিম x মাইনাছ 25 ইকুৱেল টু 0 বা x মাইনাছ 30 ইকুৱেল টু 0 x ইকুৱেল টু 25 থাকিব ইয়াত আৰু ইয়াত থাকি যাব x ইকুৱেল টু 30 এতিয়া আমাক উলিয়াবলৈ দিছিলে যে সিদিনাখনত উৎপাদন হোৱা পুতলাৰ সংখ্যা আমি ধৰি লৈছিলোঁ x গতিকে আমি পালোঁ 25 বা 30 আমি লিখি দিম তলত এতেকে সিদিনাখনত উৎপাদন হোৱা পুতলাৰ সংখ্যা সমান 25 বা 30 2 নম্বৰ 2টো সমাধান হৈ গ'ল মোৰ এই ভিডিঅ'টো চাই যদি ভাল পালা লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে উপকৃত হয় আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা যাতে মই ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে তোমালোকে পোৱা মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ